পচলা আৰু হাঁহ মাংসই আজি বনাম। পচলা আৰু আলু কাটি লৈছোঁ মিহিকৈ। 200 গ্ৰামমান হাঁহৰ মাংস, ইয়াত আছে পিঁয়াজ, কেঁচা জলকীয়া, তেজপাত, নহৰু, আদা। কেৰাহীত তেল গৰমাই লৈছোঁ মই। প্ৰায় তেল গৰম হ'লেই এতিয়া মই তাতে প্ৰথমে দিম জলকীয়া, তাৰপিছত তেজপাতটো দিলোঁ, পিঁয়াজখিনিও তাতে দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই পিঁয়াজখিনি ভাজিম। মৰম কাহানিও শেষ নহয়, প্ৰেম যদি মৰহি যায়, মৰম কাহানিও শেষ নহয়। এতিয়া ভালকৈ লৰাই ল'ম। অকণমান মিট মছলা দিছোঁ, নহৰু আদা ইতিমধ্যে দিলোঁ। এতিয়া দিম হাঁহৰ মাংসখিনি ঢালি। চাই লৈছোঁ দেই প্ৰথমে অকণমানেৰে হ'ব নাই, মনেতো নামানে এইখিনিও ঢালি দিলোঁ। তাৰপিছত ভালকৈ ভাজি লৈছোঁ এইখিনি। চাওকচোন হাঁহৰ কিমান তেল। এতিয়া ঠাণ্ডা দিনৰ হাঁহৰ মাংস খাবলৈ যথেষ্ট ভাল, যথেষ্ট তেল থাকে তাত। হাঁহৰ মাংসখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত এতিয়া পচলা আৰু আলুখিনি তাতে ঢালি দিছোঁ। লিখিছোঁ কবিতা তোমাৰে নামৰ, তুমি আজি নাই মোৰে কাষত। ভালকৈ লৰাই লওঁ। সম্পূৰ্ণ অসমীয়া জুতি। আৰু অলপ নিমখ দি লৈছোঁ আন্দাজমতে। মাংসখিনি ভাজোঁতেতো অলপ দিছিলোঁ, এইখিনি পচলাৰ বাবে দিছোঁ। কৰি দিছোঁ গোটেই বস্তুখিনি, মাংস আৰু পচলা। মাংসখিনিতো আধাটো ভাজ খাইছেই, আধা আধি সিজিলি। ঢাকন খুলি আকৌ এবাৰ লৰাই দিছোঁ। প্ৰেম যদি হেৰাই যায়, মৰম কাহানিও শেষ নহয়। চাওকচোন হাঁহৰ মাংস পচলাৰ সৈতে ভাজি সম্পূৰ্ণ হ'ল। প্লেটত বাঢ়ি পেলাই